যোৱাকালি কোকৰাঝাৰৰ সংসদ সন্মানীয় নৱকুমাৰ শৰণীয়া ডাঙৰীয়াই আমাৰ UPPLৰ কিছু বিৰোধ মন্তব্য কৰিব দেখিবলৈ পাইছোঁ। তেওঁ কৈছিল যে UPPLে 5টা সিট পাব আৰু UPPLে শংকিত হৈছে। একচুয়ালি UPPL শংকিত হোৱা নাই, শংকিত হৈছে সন্মানীয় সংসদ নৱকুমাৰ শৰণীয়া ডাঙৰীয়া। আপোনাৰ যিখিনি আপুনি বিগত দিনত আপুনি লোকসভাত জিতি গৈছিল অনাবৰৰ কাৰ্ড খেলি, সেইটো কাৰ্ড এতিয়াৰ খেলিবৰ আপোনাৰ সময় নাই। আৰু তেওঁ শংকিত হৈছে BTRৰ ইলেকশ্যনত তেওঁ 5টা নহয়, আমি ভাবোঁ তেওঁ যোনটো অনাবৰৰ কাৰ্ড খেলি বিগত দিনত যিখিনি খেল খেলিছিল সেইখিনি তেওঁ সাফল্যমণ্ডিত হ'ব নোৱাৰিব। কিয়নো প্ৰমোদ বড়ো ডাঙৰীয়াই BTRত বড়ো অনাবৰৰ বস্তুটো তেওঁ শেষ কৰিছে। তেওঁ উন্নতিৰ কাৰণে BTR চুক্তিত বিভিন্ন আপোনাৰ আনিবলৈ সক্ষম হৈছে। আৰু তেওঁ কৈছে যে BJP আৰু UPPLৰ মিলিভকত, আমি চাগে নাজানো তেওঁ মিলিভকতত তেওঁ আছিল নেকি, আৰু তেওঁৰে মিলিভকত চাগে UPPL অকলেই খেলিব আৰু একক সংখ্যাগৰিষ্ঠতা কৰি চৰকাৰ গঠন কৰিব। সন্মানীয় নৱকুমাৰ শৰণীয়া ডাঙৰীয়া, আপুনি চাব BTR ইলেকশ্যনত যেতিয়া ৰিজাল্ট আউট হ'ব মেজৰিটি সংখ্যক লৈ ফালে UPPL চৰকাৰ গঠন কৰিব। আৰু তেওঁ কৈছে যে কেতিয়াবা কৈছে তেওঁৰ চিন্তাধাৰা মই আচৰিত পাইছোঁ। তেওঁ কথা কৈছে যে অনাবড়োখিনিক ঠকাইছে, কেতিয়া কৈছে বড়ো জাতিক ঠকাইছে, তেওঁ কি কৈছে তেওঁ নিজেও নাজানে। তে এটা কওক কোন জাতিক ঠকাইছে। মই আপোনালোকক ক'ব বিচাৰিছোঁ BTR বাসীক মই এটা জনাবলৈ বিচাৰিছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াই BTRত থকা সকলো জাতি জনগোষ্ঠীক লৈ তেওঁ আগুৱাব বিচাৰিছে, আৰু সেইটোৰ নমুনা BTR চুক্তিত দেখিবলৈ পাইছোঁ। সংসদ নৱকুমাৰ ডাঙৰীয়াই যোৱাবেলি 5 বছৰত পাৰ্লিয়ামেণ্টত এটা অনুষ্ঠান আনিবলৈ তেওঁ সক্ষম হোৱা নাই। তেওঁ বুকত দাঁতি ক'ব নোৱাৰিব পাৰ্লিয়ামেণ্টত এই BTRৰ পৰা এজন ল'ৰাক চাকৰি দিছে বুলি তেওঁ ক'ব নোৱাৰিব, আমি দেখিবলৈ পোৱা নাই। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই BTRত থকা চাকৰিৰ ক্ষেত্ৰত বিভিন্ন প্ৰতিষ্ঠান অনুষ্ঠান আনিবলৈ সক্ষম হৈছে। আজি BTRত মানুহে ভাল ফেচিলিটি পোৱা নাই, পানী খাবলৈ পোৱা নাই, আজি ডক্টৰৰ ফেচিলিটি নাই, ভাল হস্পিটেল নাই, কিন্তু তেওঁক পাৰ্লিয়ামেণ্টত মাত মাতিবলৈ দেখিবলৈ পোৱা নাই। তেওঁ শংকিত হৈছে যে আজি মই যিখিনি মানুহক লৈ কাৰ্ড খেলি সংসদ হৈছিলোঁ, যে আজি তাৰ কাৰ্ড খেলাৰ ইয়া নাই। সকলো জাতি জনগোষ্ঠী আজি UPPLত যোগদান কৰিছে। সেইকাৰণে সংসদ নৱকুমাৰ ডাঙৰীয়া, মই আপোনাক ক'ব বিচাৰিছোঁ আপুনি এইগিলা জাত পাতৰ কাৰ্ড খেলি লাভ নাই। যদি পাৰে পাৰ্লিয়ামেণ্টত আপুনি ভাল ভাল কথা কওক, মোদীক কওক যে BPFে 17 বছৰত কি কৰিছে সেইখিনি কথা কওক। UPPL চৰকাৰে প্ৰমোদ বড়ো ডাঙৰীয়াই আফচুৰ পৰা যায়, চিন্তা কৰক তেওঁ আফচুৰ পৰা গৈ BTR চুক্তিত তেওঁ এইমছ আনিবলৈ সক্ষম হৈছে, NIT আনিবলৈ সক্ষম হৈছে। আৰু সঁচাকৈ তেওঁ যদি ৰাজনীতিক আজি আমাৰ চিফ হ'ব, 100% চিফ হ'ব, চিফ আনিলে তেতিয়া তেওঁৰ ৰাজনীতি নৱকুমাৰ শৰণীয়া ডাঙৰীয়াৰ আৰু বেছি দিন নাই। BTR বাসীক তেওঁ বাই বাই দি যাব লাগিব।